हेलो बोलकचोन আজি বনাংগে জলফাই আচাৰ জলফাইখিনি মই প্ৰথমতে 10 মিনিট মান সিজাই ললো তাৰ পিছত টুকি পেলাই নিমখ খানি দুৰাতিৰ কাৰণে থৈ দিলো আৰু ইয়া দুদিনৰ পিছত জলফাইখিনি টুকি লৈ মই ইয়া অলপ হালদি দি লৈছো ভালকে হালদিখিনি খানি ইয়া মই এখন ডলাত ৰ'দত শুকুৱাই দিম যেহেতু ঠাণ্ডা দিনৰ ৰ'দটো অকমান কোমল সেইকাৰণে মই দুদিন শুকুৱাইছো ইয়া আৰু মই ভিডিও কৰি থৈছিলো সিজোৱা আৰু নিমখ দিয়া কিন্তু এই ভিডিওটো মই বহুত দিনৰ আগতে বনোৱা যে সেইকাৰণে ইয়াৰে কিছুমান ভিডিও ডিলিট হৈ গ'ল আৰু ইয়া দেখিছেনে ধুনিয়াকে শুকালে আৰু ইয়া মছলা কাৰণে লৈছো গোটা জিৰা গোটা ধনিয়া সৰিয়হ বগা সৰিয়হ ইয়া আৰু ইয়া আছে মেথি গুটি আৰু পান মছলা আৰু গুটেখিনি মই 2 চামুচ লৈছো আৰু সৰিয়হটোহে মই 1 চামুচ বেছিকে লৈছো 3 চামুচ লৈছো আৰু এক্সট্ৰাকে মই সৰিয়হখিও খুন্দি লৈছো আৰু বাকি মছলাখিনি মই এক্সট্ৰাকে খুন্দি লৈছো অলপ ভাজি পেলাই এইখিনিও ভিডিও বনোৱা আছিল কিন্তু ডিলিট হৈ গ'ল আৰু এফালে এটা কেৰাহীত মই অলপ তেল লৈ লৈছো এই আচাৰখিনি মই এবাৰ ভাজি বনাম অলপ মানে ভাজি পেলাই বনাম আৰু ইয়া তেল গৰম হোৱাৰ লগে লগে মই ইয়াত জলফাইখিনি দি দিলো একেবাৰে তেলটো গৰম হোৱাৰ পিছত একেবাৰে গেছটো কমাই দিলো আৰু ইয়াতে মই জলফাইখিনি দি অকমান ভাজি লৈছো প্ৰায় 5 মিনিট মান এনেকৈ ভাজি বনালে কি আচাৰটো মানে লগতে আপোনালোকে খাব পাৰে আকৌ আপোনালোকে ইয়াৰ ৰ'দত দিব নালাগে আৰু সেইকাৰণে বোলো এবাৰ অকমান ভাজি পেলাই বনাও এনেকৈ 5 মিনিট মান লৰাই ললো আৰু যিখিনি মই মছলা বনাই থৈছিলো সেই মছলাখিনি ইয়াতে দি পেলাই লৰাই আৰু মই ইয়াত নিমখও দিছো কাৰণ মই নিমখত থৈছিলো যদিও দুদিনৰ কাৰণে কিন্তু নিমখটো ইয়াত কমি গ'ল যেটো জলফাই অকন টেঙা ইয়াৰ অকমান নিমখটো বেছিকে লাগে সেইকাৰণে মই পিছত আকৌ অলপ নিমখ দি দিছো আপোনালোকে শুকুৱাৰ পিছত খাই চাব যে জলফাইটো জুখত হৈছে নাই নিমখটো যদি কমি যায় পিছত আকৌ দি ল'ব এনেকৈ গুটে মছলাখিনি দিয়াৰ পিছত মই 2 মিনিট মান ভাজি নিমখ দি তেনেকৈ ভাজি পেলাই ঠাণ্ডা হ'বলৈ থৈ দিলো আপোনালোকে যদি এনে ধৰণে বনাই খাই চোৱা নাই এবাৰলৈ হলো বনাই খাই চাব বিৰাতে ধুনিয়া হয় খাবলে আৰু এখিনি লগতে খাব পাৰে আৰু নিমখত দি থলে নিমখত যদি আপোনালোকে 2-3 দিনৰ কাৰণে দি থয় তেতিয়া আচাৰটো ভেকুৰি নাযায় বছৰ 6 মাহলৈকে থাকি যায় আৰু ইয়াত ভিনেগাৰ নিদিলেও হয় আৰু মই আচাৰ বনালে প্ৰায় ভিনেগাৰ ব্যৱহাৰ নকৰে আৰু এইখিনি ঠাণ্ডা হৈ যোৱাৰ পিছত দুটা চিচাৰৰ বটল লৈছো আৰু বটল দুটাত এয়া ভৰাই ললো দেখিছেনে কিমান সুন্দৰ হৈছে আৰু এনেকৈ এবাৰ হলেও বনাই খাই চাব যি সকলে খাই চোৱা নাই আজিলৈ আহিছো বাই নেক্সট ভিডিঅ' লগ পাই আছো